দৰ্শকসকল আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইজি কুকিং ব্লগ চেনেলত আৰু আশা কৰোঁ আজি ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব। আজি ব্লগটো কেনেকুৱা হ'ব কি হ'ব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু মোৰ লগত এতিয়া গৈ আছে সহযোগ কৰিবলৈ মোৰ ভাইটি বিকাশ গৈ আছে আৰু আছে কোনোবা আমাৰ ভাইহঁত আছে ইয়াত চাব পাৰে আপোনালোকে। আজি জেল কৰিম আজি বহুত কিবা কিবি হ'ব, বহুত কিবা কিবি ভাল ভাল বস্তু দেখুৱাম, ইণ্টাৰেষ্টিং হ'ব ব্লগটো। তো আপোনালোকে আমাৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু আমাৰ লগত অলপ সহযোগ কৰক। তো দৰ্শকসকল এটা কথা ক'ম এইখিনিৰ মাজত, আপোনালোকে এই কম দিনত বহুতখিনি মৰম দিছে, ছাপোৰ্ট কৰিছে, সেইটো কাৰণে আপোনালোকক বহুত ধন্যবাদ। আপোনালোকৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি ব্লগটো আমি কেনেকুৱা বনাম কি কৰিম আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাই থাকিম। আপোনালোকে আমাৰ লগত আহি থাকক, আমি যাওঁ। মোৰ লগত আছে বিকাশত আছে আৰু মোৰ সৰু ভাইটি কেইটামান আছে। তো ব'লা বেগটো লৈ লৈছোঁ প্ৰথমত বেগটো লৈ লৈছোঁ আৰু মোৰ লগত আছে বিকাশ যাব, বাবলু যাব নে? বাবলু যাবা? ব'লা। আৰু কোন আছে? আটাই যাব নে? আটাই গ'ল? বল দেৰি হৈ গ'ল অলৰেডি। তো আমি গৈ আছোঁ, আপোনালোকে আমাৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক দৰ্শকসকল। বলা সকলো ওলাইছিলোঁ কিন্তু বিকাশে লৈ আহিছে ৰাতিৰ পৰা বোলে একো খোৱা নাই, অলপ দুপৰীয়া পৰা দেৰিকৈ উঠিছে। তো এতিয়া বিকাশ কি কৰি আছো মানে? তুমিতো চাহ নোখোৱা বাহিৰত, ইয়াতে খাই লোৱা অকণমান। আমি চাহ বনাই আছো। কি বনাই আছো? চাওঁ এইটো আমাৰ আদ্ৰক বালি চাই। তো চাই আছে বিকাশে চাহৰ কাৰণে ৰখি নগ'ল আৰু দেৰি হৈ গ'ল বহুত। বিকাশ অকণমান চাহটো খাই লওঁ। ঘৰৰ পৰা ওলাই এতিয়া আহি পাইছোঁ হোজাই ষ্টেডিয়ামত। আৰু হোজাই ষ্টেডিয়াম বহুত চেঞ্জ কৰি চৰকাৰে বহুত ভাল বস্তু বনাই আছে। তো বহুত ভাল লাগিছে। আৰু হোজাই ষ্টেডিয়াম কেনেকুৱা কি কৰি আছে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই থাকিম। আৰু চাই থাকক, আমাৰ লগত বান্ধি থাকক, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু মোৰ লগত আহিছে মোৰ ভাইকেইটা আহিছে, সৰু ভাইটিকেইটা আহিছে। আৰু আজি ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব আৰু বহুত কিবা কিবি কৈছে এটা বোলে হেৰি কৰিব, ষ্টেণ্ড কৰিব, ষ্টেণ্ড এটা বিকাশ ষ্টেণ্ড কৰিবি, কিন্তু কিবা হ'লে ৰিস্ক কিন্তু নলওঁ মই। হে তো ঠিক আছে দে। আমাৰ টাইগাৰ শ্বপ তাইলে তোৰ অলপ কৰা মাৰা। অ' মজা বিকাশ কিবা কবি নেকি? মানে কি ক'ৰ পৰা শিকিছোঁ এইটো তই? এইটো আৰু টাইগাৰ শ্বপৰ ফেন আছে ন, অঁ তেতিয়া শিকি কৰোঁ আৰু তো টাইগাৰ শ্বপক মানে ফ'ল' কৰি শিকিছোঁ। তো মানে ধৰক এতিয়া আমি বেলেগ জেগাত যাম, হোজাই ষ্টেডিয়াম দেখালোঁ আপোনালোকক। এতিয়া বেলেগ জেগাত আপোনালোকক লৈ যাম। আপোনালোকক ইতিমধ্যে আমি দেখুৱাইছোঁ হোজাই ষ্টেডিয়াম। আৰু এতিয়া আমি লৈ যাম, মই তাতে পঢ়া সৰুৰে পৰা, মোৰ বহুত মৰমৰ স্কুল হয়তো। মই বাহিৰৰ পৰা অলপ দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু এতিয়া স্কুল বৰ্তমান বন্ধ হৈ গ'ল চাগে, আমি আহোঁতে লেট হৈ গ'ল, আমাৰ বেলেগ কামত আছিলোঁ মই, চ' লেট হৈ গ'ল। তো আপোনালোকক বাহিৰৰ পৰা আমি স্কুলটো দেখুৱাম আৰু কিবা কিবি দেখুৱাম। আৰু আহি থাকক আপোনালোকে আৰু সম্পূৰ্ণ ব্লগটো চাই থাকক। ইহঁতো বহুত কষ্ট কৰিছে, মোৰ লগত চাব পাৰে। তো চাই থাকক। আৰু মোৰ সৰু ভাইটিহঁতে কিবা ক'ব আপোনালোকক, কিবা চবেই আহা ধুনীয়াকৈ। প্লিজ ছাপোৰ্ট দিছ চেনেল এণ্ড প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট, ছাপোৰ্ট আছ। ক'ব নেকি? চেনেলটো ছাবস্ক্ৰাইব কৰিব লগত শ্বেয়াৰ। এতিয়া মোৰ সৰু ভাইটি একদম চাহিলে কিবা ক'ব আপোনালোকক, চাই থাকক। চাহিল কি ক'বা কোৱা? আমাৰ নিয়াজদাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ নিয়াজদাই বহুত কষ্ট কৰি আছে, তো আপুনি ইয়াতে জানেই ন কিমান কষ্ট কৰে, সেইকাৰণে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বহুত জাগাটো বহুত কষ্ট কৰি আছে, সঁচা কৰি। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, প্লিজ কৰি দিব হে। প্লিজ ক্লিক দি বেল আইকন। ধৰক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আমাৰ লগত আৰু বহুত কিবা কিবি দেখুৱাম আপোনালোকক। তো আহি থাকক। অতি মৰমৰ মোৰ পূৰা প্ৰিয় স্কুলটোত মই আহি পালোঁ। মোৰ লগত মোৰ ভাইকেইটাও আহিছে। আৰু মোৰ 1 নম্বৰ এনেকুৱা ভাল পাওঁ মানে স্কুলটোক, মই মানে য'তে যাওঁ ত'তে মনত পৰে। জাতীয় বিদ্যালয় হোজাই স্কুলখন চাব পাৰে। আৰু আমাৰ এই স্কুলত যেতিয়া স্কুলত মই জইনিং হৈছিলোঁ, মই তেওঁকে পাইছিলোঁ প্ৰথমত। আৰু দাদা কি খবৰ? বহুত ভাল লাগিছে আপোনাক লগ পাই আজি, সঁচাকৈ মনটো ভাল লাগিছে। আৰু মই ভবা নাছিলোঁ আপোনালোকক লগ পাম, কাৰণ মই আজি বেলেগ কামত গৈ আছিলোঁ, আহি পেলাই দেখিছোঁ গেট খোলা ছাৰ আছে। তো সেইটো কাৰণে মই আহিলোঁ। তো চাব পাৰে আপোনালোকে এইপিনে। থেংক ইউ বহুত ভাল লাগিছে। এইপিনে চাব পাৰে নতুন চব চেঞ্জ কৰি দিছে, আগতে এনেকৈ নাছিলে। বহুত চেঞ্জ কৰিছে, চাব পাৰে স্কুলটো।
পুৰা চেঞ্জ কৰি দিছোঁ গোটেই স্কুল চেঞ্জ কৰি দিছে এই স্কুলখনতে মই পাত প্ৰথমৰ পৰা মেট্ৰিক পাছ কৰি পেলাই ওলাই গৈছিলোঁ দৰসকল আৰু আশা কৰিছোঁ আপোনালোকে সঁচাকৈ মানে যোন মোৰ লগৰ যিমান বন্ধু আছে চবেই যাতে ভিডিঅ'টো চাই আৰু স্কুলক বহুত মিছ কৰোঁ মোৰ লগৰ দৰসকল আপোনালোকে চাব পাৰে ইতিমধ্যে আমি এতিয়া ঘৰত যাম আৰু ঘৰত গৈ আৰু বনাই পেলাই খাই মেলি আপোনালোকক দেখুৱাম আৰু আপোনালোকে সম্পূৰ্ণ আমাৰ ব্লগটো চাই দেখক আৰু অলপ আছে স্কুল দেখুৱালোঁ আৰু কেনেকুৱা পাইছা যে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয় জনাব এতিয়া আমি চিকেন কাৰী বনাব যাম চ' আপোনালোকে ভিডিঅ'টো চাই দেখক আৰু আমাৰ লগত আহি দেখক মোৰ লগত সহযোগ কৰিবলৈ কিচেনত আছে চাহিল আছে উৎপল আছে আৰু এইফালে আছে মই দেখাই দিছোঁ বাবলু আৰু এইফালে আছে আমাৰ মিয়া ভাই আছে আটাই মিয়া আৰু আমি এতিয়া চিকেন কাৰীটো বনাম ইণ্টাৰেষ্টিং হ'ব বহুত আমাৰ লগত আহি দেখক সম্পূৰ্ণ ভিডিঅ'টা আপোনাক দেখুৱাই থাকিম এতিয়া চিকেন কাৰী বনাম দৰসকল মই এটা কথা কৈ দিওঁ আপোনালোকক লাইটৰ পোহৰটো আমাৰ কিচেনত বহুত কম আছে বহুত কম ত' আমি আপোনালোকক দেখিবলৈ বহুত অসুবিধা পাইছোঁ এতিয়া এইফালে চাব আপোনাক দেখাই দিওঁ এক নম্বৰত এইফালে দেখিছে পিঁয়াজ বিলাহী নহৰু আৰু পিঁয়াজ বিলাহী নহৰু আদা আৰু এইফালে কি আছে ধনিয়া মছলা আছে আৰু আপোনাৰ আছে হালধি জলকীয়া গুড়ি নিমখ দহি আছে ইয়াত আৰু আছে নিমখ আছে আৰু আছে মিট মছলা আছে আৰু আছে আপোনাৰ জিৰা আছে আৰু আছে মই কৈ দিওঁ আৰু আছে আপোনালোকৰ ইলাচি আছে লং আছে আটাইখিনি বস্তু লৈছোঁ আৰু এইফালে আছে আমাৰ চিকেন যোনটো আমি বনাম এতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো আমাৰ চাই থাকক দৰসকল একদম সহজ পদ্ধতিত আজি চিকেন কাৰী ৰেচিপিটো বনাম চৰি আপোনালোকক বহুত দুখিত আমি বিকজ লাইটৰ পোহৰ বহুত কম এটা আমি বনাম চিকেন কাৰীটো আপোনালোকক সম্পূৰ্ণ মাংস হৈ আছে ইণ্টাৰেষ্টিং হ'ব মোক মাংসটো টেষ্ট হ'ব খাই পেলাই টেষ্ট কৰি দেখোঁ আপোনালোকক কেনেকুৱা হৈছে ত' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো মই চাই দিব আৰু আশা কৰিছোঁ আজি ৰেচিপিটো কি কি দিছোঁ কি কি দিয়া নাই একদম সহজ পদ্ধতিত বনাইছোঁ বিকজ আমি যোনখিনি মছলাখিনি টেষ্ট কৰি বনাইছোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ আৰু মছলাখিনি প্ৰথম মেৰিনেট কৰি ল'ব ধুনীয়াকৈ মেৰিনেট কৰি পেলাই তাতে বহাই দিব তেলত এৰি দিব আৰু বহুত মজা হ'ব খাই পেলাই টেষ্ট কৰি আপোনাক দেখুৱাম আপোনালোকে